হেল্ল' গাইজ, মোৰ প্ৰথম মিনি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি যিহেতু 1 জানুৱাৰী বছৰৰ প্ৰথম দিন বুলি আমি ওলালোঁ মন্দিৰলৈ বুলি ওচৰতে থকা মন্দিৰলৈ ওলাইছোঁ। তাৰপিছত এইফালে ভাইটিও আহিছে আৰু এয়া মন্দিৰলৈ আহি পালোহি। মন্দিৰলৈ আহি ওচৰতে থকা দোকানৰ পৰা ধূপ চাকি ল'লোঁ আৰু ভিতৰত সোমালোঁ। বছৰটোৰ মংগল কামনাৰে তেখেতৰ পৰা আশীষ ল'লোঁ আৰু এইফালে ঘৰলৈ আহি দেখিলোঁ যে খানাৰ আয়োজন কৰিছে। আমাৰ খুৰীহঁত আৰু আমাৰ মাহঁত চবেই মিলি পেলাই খানাৰ আয়োজন কৰিছে সৰু সুৰাকৈ আৰু এইফালে ভাত বনাই আছে। তাৰপিছত এইফালে আমাৰ এয়া বাচ্ছা পাৰ্টি এনেই আছে ৰখি পেলাই ধেমালি কৰি আছে আৰু তাৰপিছতে অৱশেষত আমাৰ খাবৰ সময় হ'ল। তাৰপিছত এয়া আমি খাই কৰি ল'লোঁ। তাৰপিছতে মই এফালে যাবলগীয়া আছিলে, চাওক পিছৰখিনি কি হয়। হেল্ল' গাইজ, মই বাৰ ওচৰলৈ আহিছিলোঁ কাম এটাত আৰু এইফালে এতিয়া সেইবিলাক কাম একো হোৱাই নাই, কিন্তু কি হৈ আছে বাৰ মুখৰ পৰাই শুনক। ডান্স প্ৰেক্টিচ কৰিবলৈ আহিছিলে, আহি পেলাই প্লেনিং বনিলে যে আমি কভাৰ ছং বনাম আৰু এতিয়া মানে ডান্স এৰি পেলাই আমি এতিয়া বিহাইণ্ড দ্য চিনটো দেখুৱাই দিয়া কি কৰি আছোঁ। এয়া চাওক টেষ্টি যোগাৰ এইফালে এয়া তুমি ছিংগাৰ, মই ছিংগাৰ, ডান্সাৰ ডান্সাৰ চব মিলি গৈছে, কিন্তু কাম এটা হোৱা নাই। বাই বাই গাইজ, গুড নাইট, আকৌ লগ পাম।